জব এলাৰ্ট আছামৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু তোমালোকে থাম্বনেইলখন নিশ্চয় দেখিবলৈ পাইছা মে' মাহৰ 15 তাৰিখে ঘোষণা কৰিব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ পৰীক্ষা বুলি মই স্পষ্টভাৱে লিখি থৈছোঁ লগতে আৰু দেখিবলৈ পাইছা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়াকৈ ঘোষণা কৰিব তাক মই লিখি থৈছোঁ চ' বহুতে মোক হোৱাটছএপত মেছেজ কৰি সুধি আছে যে দাদা 15 তাৰিখে HSৰ ৰিজাল্ট দিব তো এইটো সঁচা নে মিছা বহুতে কুৱেশ্যন কৰি আছে চ' ভিডিঅ' নিশ্চয় তোমালোকে সম্পূৰ্ণভাৱে চাই থাকিবা তোমাৰ মনত থকা প্ৰতিটো ডাউট ক্লিয়াৰ হৈ যাব চ' ফাৰ্ষ্ট থিং ক'ব বিচাৰিছোঁ যিটো তোমালোকে 15 মে' তাৰিখ শুনিবলৈ পাইছা বা গম পাইছা সেই তাৰিখটো একেবাৰে ফেক তাৰিখ সেই তাৰিখত কোনো ধৰণৰ HS পৰীক্ষাৰ ৰিজাল্ট ঘোষণা নকৰে চ' এটা ৱেবছাইটত আচলতে সেইটো খুবেই প্ৰচাৰ হৈ আছে বহুতে ইউটিউবত ভিডিঅ' বনাইছে সেই তাৰিখতে দিব বুলি কৈছে চ' তোমালোক সকলোকে ক'ব বিচাৰিছোঁ তোমালোকৰ সেই তাৰিখে ৰিজাল্ট ঘোষণা নকৰে তোমালোকে মনত ৰাখিবা আৰু যিটো তাৰিখ দিছে তেওঁলোকে তাতে স্পষ্টভাৱে আৰ্টিকেলটো সম্পূৰ্ণভাৱে পঢ়িলে দেখিবলৈ পাবা এক্সপেক্টেড বুলি কাৰণ তাত আশা কৰা হৈছে সেই আৰ্টিকেলটো স্পষ্টভাৱে লিখা আছে কিন্তু আছাম ইউটিউবাৰে কি কৰিছে ইউটিউবত ডাইৰেক্ট স্পষ্টভাৱে কৈছে যে 15 তাৰিখে ৰিজাল্ট দিব বুলি চ' এইটো সম্পূৰ্ণৰূপে ফেক হয় তো ৰিজাল্টৰ সম্পৰ্কে মই যদি শেহতীয়া আপডেট কৰোঁ তেনেহ'লে কেইবাটাও জোনত বাকী আছে তোমালোকৰ পৰীক্ষা বহি বৰ্তমানো চাই আছে মেক্সিমাম 4-3টা মানত তোমালোকৰ জোনত বাকী আছে পৰীক্ষা বহিসমূহ বৰ্তমানো চাই শেষ হোৱা নাই সেইখিনি চাই হোৱাৰ পাছতে তোমালোকৰ মাৰ্কছসমূহ assec বৰ্ডলৈ পঠিয়াব আৰু সেইখিনি কৰোঁতে মেক্সিমাম হয়তো 20 তাৰিখ পৰ্যন্ত হৈ যাব পাৰে আৰু তোমালোকৰ মাৰ্কশ্বিটত নাম্বাৰসমূহ হৰাবৰ কাৰণে যোগ বিয়োগ বা যিখিনি কেলকুলেট কৰিব লগা আছে সেইখিনি কৰা পৰ্যন্ত তোমালোকৰ মে' মাহ হয়তো শেষ হ'ব পাৰে আৰু জুন মাহৰ প্ৰথম সপ্তাহত হয়তো উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে তোমালোকে এইটো ভালদৰে জানি লোৱা যে তোমালোকৰ পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহত দিয়া সম্ভাৱনাটো বহুত বেছি আছে কাৰণ বৰ্তমানো বহুতকেইটা জুনত পৰীক্ষা বহি নিৰীক্ষণ কৰি আছে ভালদৰে চাই আছে সেইখিনি 20 তাৰিখ মানে শেষ হ'ব তো এতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়াকৈ ঘোষণা কৰিব আমাৰ অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছিলে যে cbscয়ে ৰিজাল্ট দিয়াৰ আগতে ঘোষণা কৰিব আমাৰ যি মেট্ৰিক পৰীক্ষা আছে সেয়াৰ ৰিজাল্ট কিন্তু যিহেতু তেওঁ সংবাদ মাধ্যমত জনালে যে cbsc দিয়াৰ আগতে ৰিজাল্ট দিব বুলি গতিকে যিহেতু টাইম লাগিছে তোমালোকে মনত ৰাখিবা তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট হয়তো 2 এদিনতে ঘোষণা কৰিব পাৰে আৰু সম্ভাৱনা বেছি আছে মে' মাহৰ লাষ্টৰ যিটো সপ্তাহ আছে সেই সপ্তাহত দিয়াটো 21 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত হয়তো ৰিজাল্ট ঘোষণা কৰিব পাৰে চ' শেহতীয়া কিবা আপডেট আহিলে নিশ্চয় জনাম যিগুলো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা